আমি মিঠৈ বনাবৰ কাৰণে মিহিকৈ পিঠাগুড়ি খুন্দি ল'লোঁ ঢেঁকীত। তাৰ কাৰণে এয়া গুড় লৈছোঁ, আধা কেজি লৈছোঁ গুড়। এয়া এনেকৈ কাটি লৈছোঁ গুড়, ইমান মিহি নহ'লেও হ'ব আৰু। তাৰপাছত এয়া তাত দিবৰ কাৰণে এয়া বাদাম লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ, দেখিছেনে? এয়া বাদাম এনেকৈ মিহিকৈ কাটি লৈছোঁ সৰু সৰুকৈ। তাৰপাছত এয়া লৈছোঁ কমলাৰ বাকলিৰ যিখিনি গুড়ি, সেই গুড়িখিনি ৰ'দত শুকুৱাই পিনি গুড়ি কৰি লৈছোঁ মিক্সিত। আৰু 4-5টামান ইলাচি মানে লৈছোঁ গোন্ধটোৰ কাৰণে। আমি ইয়াত গুড় দিছোঁ প্ৰথমে। গুড়খিনি এনেকৈ লৰাই থাকিব লাগিব যেতিয়ালৈকৈ মানে তাৰ উতল নাহে।